নমস্কাৰ বন্ধুসকল, আজি মই গুগল মেপছৰ এনেকুৱা এটা ইণ্টাৰেষ্টিং টিক্স লৈ আহিছোঁ যোনটো টিক্সৰ যোগেদি আপোনালোকৰ গুগল মেপছখন সলনি কৰি পেলাব পাৰিব, মানে ডাইৰেক্ট ছেটেলাইটৰ লগত কানেক্ট কৰিব পাৰিব। তেনেহ'লে আপুনি কেনেদৰে কানেক্ট কৰিব লাগিব সেইটো চাবলৈ হ'লে আপুনি ভিডিঅ'টো লাষ্টলৈকে চাব লাগিব। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাষতে থকা বেল আইকনটো দবাই দিব যাতে মই আহিবলগীয়া ভিডিঅ'খিনি আপোনালোকে নটিফিকেশ্যন যোগেদি পাই থাকে। তেনেহ'লে আপুনি ফাৰ্ষ্ট অ'পেন কৰিব লাগিব গুগল মেপছখন। মই অ'পেন কৰাই আছে গুগল মেপছখন। আপুনি গুগল মেপছখন অ'পেন কৰাৰ পিছত আপুনি যাব লাগিব ছেটিংছত। মই অলৰেডি যাবলৈ লৈছোঁ মানে ছেটিংছত। আপুনি ছেটিংছত গুচি যাব, ছেটিংছটো দেখিছে, ছেটিংছত গুচি যাব। ছেটিংছত যোৱাৰ পিছত আপুনি তললৈ যাব, অলপ তলত যোৱাৰ পিছত দেখিছে ষ্টাৰ্ট মেপছ ইন ছেটেলাইট ভিউ, এই বস্তুটো অ'পেন কৰি দিব লাগিব অপশ্যনটো। অ'পেন কৰি দিয়াৰ লগে লগে আপোনাৰ চাওক ধামাকা হৈ গ'ল আপোনালোকৰ ছেটেলাইটৰ লগত কানেকশ্যন মেপছখন। বৰ্তমান আপুনি ইয়াৰ পৰা ওপৰৰ পৰা বৰ্তমান গোটেই অল ডিটেইলছ চাব পাৰিব। আপোনাৰ ঘৰখন ওপৰৰ পৰা কেনেকুৱা দেখি কি কথা, অল টোটেল ৰাস্তাৰ পৰা ধৰি নৈ চৈৰ পৰা ধৰি অল এভৰিথিং চাব পাৰিব, গাঁও পদূলিৰ পৰা ধৰি। তো আজি ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট কৰি দিব আৰু নহয় জানো। তো বাই বাই, তেনেহ'লে জয় আই অসম।